নামঘৰৰ সহকাৰী বিপুল বৰাক তেওঁলোকে সন্মান প্ৰদৰ্শন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। কণ কণ শিল্পীসকলক ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেওঁলোকে যুগত যুগে এই দিহানামৰ হৰি গুণানুকীৰ্তনৰ ক্ষেত্ৰত আগবাঢ়ি যাওক। আজি নিশ্চয় এই নামঘৰত সমবেত হোৱা সকলো সেৱকীকে তেওঁলোকে ভক্তিৰসত আপ্লুত কৰিব পাৰিছে বুলি আমি ভাবিছোঁ। আমি তেওঁলোকৰ আমাৰ ফালৰ পৰা জনাম হৃদয়ৰ আশীৰ্বাদ তেওঁলোকক আমি যাচিছোঁ। দুখত দুখে উন্নতি কৰি উন্নতিৰ শিখৰত আৰোহণ কৰক, এই কামনাৰে আমি আজি তেওঁলোকক এই মঞ্চৰ পৰা বিদায় দিব বিচাৰিছোঁ। ইয়াৰ